পুতলাটো জীৱিত হৈ গ'ল। আৰে বুঢ়ী আৰু এই কুকুৰটোৰ কিবা নহয় কিবা কৰিবই লাগিব। ইহঁতে মোক বহুত আমনি কৰি আছে। তাৰ পিছত ভুটিয়া পুতলাটো আইতাকৰ ৰুমলৈ গ'ল। ঐ বুঢ়ী, আজি মই তোক মাৰি পেলাম। তই মোক সদায় পুতলা পুতলা বুলি কৈ আছিলি নহয়, আজি মই তোক শেষ কৰি পেলাম। হে ভগৱান, এইটোতো ভুটিয়া পুতলা হয়। আৰু তাৰ পিছত ভুটিয়া পুতলাটোৱে আইতাক গলত চেপা মাৰি ধৰি মাৰি পেলালে আৰু তাৰ পৰা গুচি গ'ল। তেতিয়া আইতাৰ ৰুমত পৰীৰ দেউতাক আহিল। ৰাধিকা, ইফালে আহাচোন, চোৱাচোন মাৰ কি হৈ গ'ল। মা মৰিব নোৱাৰে, এইবোৰ কি হৈ গ'ল। আইতাৰ মৃত্যুৰ পিছতে ঘৰখনত আচৰিত ধৰণৰ কামবোৰ হ'ব ধৰিলে। এদিনাখন ৰাধিকাই পাকঘৰত কাম কৰি থাকোঁতে পুতলাটো দেখা পালে। পুতলাটোক দেখি ৰাধিকা আচৰিত হ'ল। আৰে এই পুতলাটো দেখিবলৈ কেনেকুৱা, মানে পৰীও এই পুতলাটোহে আনিব পাৰে। আৰে পুতলাটোৰ হাতত দেখোন চুৰিও। এয়া নিশ্চয় পৰীৰে কাম হ'ব মোক ভয় দেখুৱাবলৈ, কিন্তু মই পুতলাক ভয় নকৰোঁ নহয়। সিদিনাৰ পৰা ৰাধিকাই লক্ষ্য কৰিলে যে পৰীয়ে সদায় সদায় সেই পুতলাটোৰ লগতে কথা পাতি থাকে। সেইবোৰ দেখি ৰাধিকাৰ বৰ খং উঠিল। পৰী, তোমাৰ কি পুতলাতে হৈছে নেকি? যিদিনাৰ পৰাই পুতলাটো আনিছোঁ সিদিনাৰ পৰাই তুমি কেৱল এইটোৰ লগতে খেলি থাকা। পঢ়া পাতিও বাদ দিছা, এইবাৰ পৰীক্ষাটো কম নম্বৰ পাইছা। তাৰপিছত ৰাধিকাই পুতলাটো দলিয়াই দিলে। মা, এয়া তুমি ভাল কাম নকৰিলা। মোৰ চিকুক তুমি পুতলা বুলি কিয় কৈছা? এতিয়া চাবা সি কি কৰিব। তেতিয়াই ভুটিয়া পুতলা জীৱিত হৈ গ'ল। ৰাধিকাই ভয়তে নিজৰ স্বামীক ফোন কৰি সকলোবোৰ কথা ক'লে। ৰাধিকাৰ কথা শুনি বিক্ৰমেও ঘৰলৈ উভতি আহিল আৰু ঘৰত আহি দেখিলে যে সিহঁতৰ তুমিয়ে পুতলাটোক দেখি জোৰ জোৰকে ভুকি আছে। আৰে দেখিলা, এই পুতলাটো কোনো সাধাৰণ পুতলা নহয়, ই ভুটিয়া পুতলা হয়। এতিয়াহে গম পালো আমাৰ তুমি ইয়াক দেখি কিয় ভুকি থাকিছিল। তহঁতে ঠিকেই চিনি পাইছ, মই ভুটিয়া পুতলা হয় আৰু এতিয়া মই তহঁতক মাৰি পেলাম। এইটোতো ভুটিয়া পুতলা হয়। আৰু পৰী, তুমি কিয় কোৱা নাছিলা এই পুতলাটো যে কথা ক'ব পাৰে? মা, মই যদি এইবোৰ কথা তোমালোকক ক'লোহেঁতেন আইতাৰ নিচিনা মোকো মাৰি পেলালেহেঁতেন। তাৰপিছত ভুটিয়া পুতলাই উৰি আহি বিক্ৰমৰ গলত চেপি ধৰিলে। এৰি দে, তই আমাক কিয় মাৰিব খুজিছ? এই ঘৰটো মোৰ বহুত পচন্দ হৈছে, সেইবাবে তহঁত ইয়াত থাকিব নোৱাৰ। সেইবোৰ দেখি পৰীয়ে কান্দিব ধৰিলে। পৰী কন্দা দেখি তুমিৰ বৰ বেয়া লাগিল। সেইবাবে তুমিয়ে দৌৰি দৌৰি গৈ মন্দিৰৰ পৰা গংগাজল লৈ আহিল আৰু ভুটিয়া পুতলাৰ গাত মাৰি দিলে। আৰু তেতিয়াই পুতলাটো তলত পৰি গ'ল। ঐ মূৰ্খ, তুমি এইবোৰ তই কি কৰিলি? মই সেই বুঢ়ীৰ লগত তোক মাৰি পেলাব লাগিছিল। গংগাজলৰ কাৰণে ভুটিয়া পুতলা জ্বলি ছাই হৈ গ'ল। তুমি আজি তই নাথাকিলে আমি চাগে জীৱিতই নাথাকিলোহেঁতেন। তুমিয়ে মোৰ ভাই আৰু ফ্ৰেণ্ড হয়। আজিৰ পৰা মোক আৰু পুতলা নালাগে, মই তুমিৰ সৈতেই খেলি থাকিম। সঁচাই আজি তুমি এয়া প্ৰমাণ কৰি দিলে যে সিও আমাৰ ঘৰৰ সদস্যই হয়। কাহিনী সমাপ্ত।